खटिया में खाएंगे, खटिया में, ये खटिया और यहाँ पर खाएंगे। आसलते कथा तो हल वेस्ट बेंगल आहिले पिलपिली पिठा वेस्ट बेंगल खवार मजाटोৱে নাই। तो अलप पिलपिली पिठी जगहবিলাক চাই আছো। वेस्ट बेंगলৰ কিছু দৃশ্য বুলি এইটো হ'ল वेस्ट बेंगলৰ जिला इको सुरक्षा विभाग। बेंगলত आহি লগ পালোঁ অসমৰ এজন মানুহ তিনিচুকীয়াৰ। ইয়াতে বেংগলত থকা কিমান বছৰ হ'ল আপোনাৰ? 25 বছৰ। 25 বছৰ হ'ল। 95 years 96 পৰা আছে ইয়াত। 96 পৰা আছে। বাকী ইয়াতে বিয়া বাৰু কৰাইছে? সব ইয়াতে আছে। বাচ্চাও আছে? এজন ল'ৰা। বাহ। তিনিচুকীয়া মানুহ দেখিলে। বাকী কেনেকৈ আহিলি ইয়াতে অসমৰ পৰা? বাইদেউৰ ঘৰ আছিলে ইয়াত, ভিতৰত লৈ গৈছিলে, এক্সপায়াৰ হৈ গ'ল বেণ্ডেও বেংগালুৰুত। তাৰপিছত ভাগিনীকেইটা আছে, তাক দেখিবলৈ ইয়াত থাকিব লাগে। ইয়াতে থাকিব লগা হ'ল এতিয়া একদম এষ্টাব্লিছ হৈ গ'ল ইয়াত। বাকী আপোনাৰ ইয়াতে জীৱিকা বুলি ক'লে পিলপিলি? বাছ এতিয়া পিলপিলি 2 বছৰ হৈ গ'ল। 2 বছৰ হোৱা নাই এতিয়া। বাকী মই দমন ডিউত আছিলোঁ। পিলপিলি চলিব পাৰিনে সংসাৰখন? পাৰে কষ্ট মানে কৰিব লাগে, মানে মিনিমাম এপ্ৰক্সিমেট 12 ঘণ্টা চলাব লাগে, 10 to 12 চলাব লাগে, তেতিয়াহ'লে হৈ যায়। আপোনাক এটা একদম পাৰ্চনেল কথা সুধিব, আপুনি অসমত থাকি ভাল লাগে নে বেংগলত থাকি ভাল লাগে? মই সঁচা কথা কৈছোঁ, বেংগলৰ থিংকিং আৰু অসমৰ থিংকিং বহুত ডিফাৰেঞ্চ। আমাৰ অসমে হয়, অসমে কান্দি মানে চকুত পানী ওলাই আৰু থাকিব লাগে। এতিয়া অসমৰে আমাৰ থিংকিংটোৱে বেলেগ, আমাৰ অসমৰ থিংকিংটোৱে বেলেগ আৰু বেংগলৰ থিংকিংটোৱে বেলেগ। ইয়াৰ মানুহ জেলাত বহুত, আমাৰ তাত জেলাত নাই। যদি আমি আমাৰ ওচৰত কোনোবা খায়ো থাকে, আমি যদি খাব লওঁ, তই এখন বিস্কুট খা, মোৰ দুখনে দৰকাৰ, কিন্তু তথাপিও মই এখন দিম দেই, তই এখন খা, হৈ যাব মোৰ। আৰু ইয়াৰ মানুহ ওচৰত খাই থাকিব আপোনাক নোসোধে, নাই আপোনাৰ ফালে ভিকাৰী এটা চাই আছে, তথাপিও আপুনি নোসোধে তাক। মই দেখিছোঁ আৰু যে তই খাবি নেকি, তোৰ ভোক লাগিছে নেকি, নাই নোসোধে। এনেকুৱা মানুহ ইয়াত সৰুতো মই একদম চিন্তা দিলি কৈ আছোঁ, একো নহয়, কি হ'ব। আচলতে এখেতে ইয়াতে কি কয় এইখনক পিলপিলি চলায়। ইয়াত পিলপিলি নকয়, ইয়াত ট'ট বুলি কয়। ইয়াতে অসমত পিলপিলি বুলি কয়। আমি আহি মানে এই দাদাজনক সুধিলোঁ আৰু মানে এজন মজুমদাৰ ডক্টৰ হয় নেকি, এখেতে মানে আমাৰ কথাতে গম পালে যে আমি অসমৰ হয়। আচলতে অসমৰ প্ৰনাউন্সিয়েশ্যন আৰু ইয়াৰ প্ৰনাউন্সিয়েশ্যন বহুত ডিফাৰেঞ্চ হয়। এনে অসমৰ মানুহ মানে দেখিলে গম পায়, ফেচ চালে গম পায়। যিমানে যি নহওক অসমৰ মানুহবিলাক কিবা এটা মৰমীয়াল এটা আছে, বাকী বেলেগত নাই। সেইটোৱে কথা। আমাৰ ঘৰৰ মানে অকণমান দেৰি কাৰণে মোক খুব ভাল লাগে জানা। অসমৰ মানুহ দেখিলে অসমৰ মানুহ ভালো, অসমৰ মানুহ নিজৰ ঘৰৰ মানুহ একদম এবছলিউটলি হয়। আচলতে নেচাৰ। কোচবিহাৰৰ মেডিকেল কলেজ এণ্ড হস্পিটেল এইটোৱে হয়। ইয়াতকৈ বেছি ভিতৰত সোমাই নাযাওঁ। এইটো হ'ল কোচবিহাৰৰ গলিৰ ভিতৰৰ কিছু অংশ। এইটো ইয়াৰে মেডিকেল কলেজৰ বেক চাইড হয়। And this is the view West Bengal. আৰু এইটো হয় ৱেষ্ট বেংগলৰ এটা শিৱ মন্দিৰ। ইয়াতে শিৱলিংগ আছে আৰু আপোনাৰ এইটো কোন হয় নাজানো, বাবা লোকনাথ চাগে, আই থিংক বাবা লোকনাথ হয়। हम तो बिहार का लाला है मगर आज आया है बंगाल में, और यहाँ पर हम खटिया में खाएंगे, खटिया में, ये खटिया और यहाँ पर खाएंगे खटिया में। ये जो भैया है मेरे लिए मक्खन मार के तड़का बना रहा है। यहाँ पे बन रही है तड़का। भैया कैसा है? ठीक ठाक है ना? पूरा मक्खन मार के। अच्छा ठीक है भैया।